নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ভাৰতৰ কোনখন চহৰ কোনখন নদীৰ পাৰত অৱস্থিত। প্ৰথমতে আমি চাম গংগা নদীৰ পাৰত কোনকেইখন চহৰ আছে। গংগা নদীৰ পাৰত থকা চহৰকেইখন হৈছে এলাহাবাদ, কনৌজ, ফাৰুকাবাদ, কানপুৰ, বাৰাণসী। এই গোটেইকেইটা মনত ৰাখিবৰ কাৰণে মই এটা ট্ৰিক উলিয়াইছোঁ। একেলগে মনত ৰৈ যাব এই গোটেইখন চহৰ যে এলেহুৱা কোন ফাৰুকৰ কাণৰ কাষত বৰ্ণনা কৰা। যে মই কাৰোবাক কৈছোঁ যে অফিচটোত কোন কোন এলেহুৱা আছে ফাৰুক নামৰ অফিচাৰজনৰ কাণৰ কাষত বৰ্ণনা কৰা। বাক্যটো তেনেকৈ ল'লে হ'ল। এতিয়া আমি এলেহুৱাৰ পৰা এলাহাবাদ চহৰখন ল'ম, কোনৰ পৰা কনৌজ চহৰখন ল'ম, ফাৰুকৰ পৰা ফাৰুকাবাদ চহৰখন ল'ম, কাণৰ পৰা কানপুৰ চহৰখন ল'ম আৰু বৰ্ণনাৰ পৰা বাৰাণসী চহৰখন ল'ম। এই গোটেইখন চহৰ উত্তৰ প্ৰদেশত আছে। গংগা নদীৰ পাৰতে থকা আৰু কেইখনমান চহৰ হৈছে হৰিদ্বাৰ, দমন, হাজিপুৰ আৰু পাটনা। এই চহৰকেইখন মনত ৰাখিবৰ কাৰণে এটা ট্ৰিক হ'ল হৰিদেৱ আৰু দামোদৰদেৱে সাঁচিপাতত লিখিছিল। এতিয়া আমি হৰিৰ পৰা হৰিদ্বাৰটো ল'ম, দামোদৰৰ পৰা দমনটো ল'ম, সাঁচিটোৰ পৰা হাজিপুৰটো মিলাম আৰু পাতটো পাটনাৰ লগত মিলাম। হৰিদ্বাৰ আছে উত্তৰাখণ্ডত, দমন নিজে এটা কেন্দ্ৰীয় শাসিত অঞ্চল, হাজিপুৰ আছে বিহাৰত আৰু পাটনাও বিহাৰতে অৱস্থিত। প্ৰথমতে আপোনালোকৰ এই বাক্য দুটাত মনত ৰাখিব অলপ আচহুৱা লাগিব পাৰে, কিন্তু দিন যোৱাৰ লগে লগে আপোনালোকে বেছি ইজি পাব, কাৰণ এনেদৰে কেৱল চহৰকেইখন মনত ৰখাটো ইমান ইজি নহয়। এতিয়া আমি আহিছোঁ যমুনা নদীৰ পাৰত অৱস্থিত চহৰকেইখনলৈ। যমুনা নদীৰ পাৰত থকা চহৰকেইখন হ'ল দিল্লী, আগ্ৰা, এটাৱা আৰু মথুৰা। এইকেইটা মনত ৰাখিবৰ কাৰণে এটা ট্ৰিক আছে যে দিল্লী আৰু আগ্ৰাত এতিয়া মাথো প্ৰদূষণ। ইয়াৰে দিল্লীৰ লগততো দিল্লীয়ে থাকিল, আগ্ৰাৰ লগত আগ্ৰা, এতিয়াৰ পৰা এটাৱাটো ল'ম আৰু মাথোৰ পৰা মথুৰাটো ল'ম। এনেদৰে মিলালে আপোনালোকৰ ইজি হ'ব। এতিয়া আমি আহিছোঁ নৰ্মদা নদীৰ পাৰত থকা চহৰকেইখনলৈ। নৰ্মদা নদীৰ পাৰত থকা চহৰকেইখন হৈছে ফাৰুচ, ৰাজকোট আৰু জবলপুৰ। এইকেইখন মনত ৰাখিবৰ বাবে এটা ট্ৰিক আছে। ট্ৰিকটো হ'ল পুত্ৰক ৰাজভাৰ গতাই ৰজা যাবলৈ ওলাল। ৰাজভাৰৰ যিটো ভাৰ আছে এইটো আমি ফাৰুচৰ লগত মিলাম, ৰজাৰ লগত আমি ৰাজকোটটো মিলাম আৰু যাবলৈ লগত জবলপুৰটো মিলাম। ফাৰুচ আছে গুজৰাটত, ৰাজকোট গুজৰাটত আৰু জবলপুৰ মধ্যপ্ৰদেশত। চম্বল নদীৰ পাৰত থকা দুখন চহৰ হৈছে গোৱালিয়ৰ আৰু কোটা। ইয়াৰ বাবে ট্ৰিকটো হ'ল চম্বলৰ গোৱালজন ক'ত। ইয়াৰে গোৱালটো আমি গোৱালিয়ৰ লগত মিলাম আৰু কোটটোত কোটাৰ লগত মিলাম। গোৱালিয়ৰ আছে মধ্যপ্ৰদেশত আৰু কোটা আছে ৰাজস্থানত। আৰু প্ৰথমত থকা চম্বলটোতো গমেই পালোঁ, চম্বল নদীৰ নাম। ইয়াৰ পিছত কেইখনমান চহৰ নিজে মনত ৰাখিব লাগিব কোন কোন নদীৰ পাৰত আছে। এইকেইখন আমি চাই লওঁ। শ্ৰীনগৰখন আছে জেলাম নদীৰ পাৰত। শ্ৰীনগৰখন জম্মু আৰু কাশ্মীৰত আছে। বদ্ৰীনাথ চহৰখন আছে অলকানন্দা নদীৰ পাৰত। বদ্ৰীনাথ চহৰখন উত্তৰাখণ্ডত আছে। লক্ষ্ণৌ চহৰখন আছে গোমতী নদীৰ পাৰত। লক্ষ্ণৌ উত্তৰ প্ৰদেশত আছে। অযোধ্যা চহৰখন আছে সৰজু নদীৰ পাৰত। অযোধ্যা চহৰখনো উত্তৰ প্ৰদেশত অৱস্থিত। চুৰাট চহৰখন আছে তাপ্তি নদীৰ পাৰত। চুৰাট চহৰখন গুজৰাটত অৱস্থিত। কলকাতা চহৰখন হুগলী নদীৰ পাৰত অৱস্থিত, যিখন আছে পশ্চিম বংগত। হায়দৰাবাদ চহৰখন মুচি নদীৰ পাৰত অৱস্থিত, যিখন আছে তেলেংগানা ৰাজ্যত। উজ্জয়িনী চহৰখন আছে শিপ্ৰা নদীৰ পাৰত, যিখন মধ্যপ্ৰদেশত আছে। কটক চহৰখন মহানদী পাৰত অৱস্থিত, যিখন চহৰ উৰিষ্যাত আছে।
পুনে চহৰখন মুলা বা মুঠা নদীৰ পাৰত অৱস্থিত। পুনে চহৰখন মহাৰাষ্ট্ৰত আছে। আজমেৰ চহৰখন ৰাজস্থানৰ এখন চহৰ, যিখন লুনি নদীৰ পাৰত অৱস্থিত। জামছেদপুৰ আছে সুবৰ্ণৰেখা নদীৰ পাৰত, যিখন ঝাৰখণ্ডত অৱস্থিত। আহমেদাবাদ চহৰখন আছে সবৰমতী নদীৰ পাৰত। এই চহৰখন গুজৰাটত অৱস্থিত। মাদুৰাই চহৰখন আছে মাদুৰাই চহৰখন ভাইগাই নদীৰ পাৰত আছে, যিখন তামিলনাডুত অৱস্থিত। চেন্নাই চহৰখন আদ্যাৰ বা কুম নদীৰ পাৰত অৱস্থিত, যিখন আছে তামিলনাডুত। মাংগালোৰ চহৰখন নেত্ৰৱতী বা গুৰুপুৰা নদীৰ পাৰত অৱস্থিত, যিখন আছে কৰ্ণাটকত। পানাজী চহৰখন মানধৱী নদীৰ পাৰত অৱস্থিত, যিখন আছে গোৱাত। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।